নমস্কাৰ জ্ঞান প্ৰদীপ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম বুদ্ধদেৱ মিলি আৰু এই বিশেষ ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিছকাছ কৰিম অসমীয়া সাহিত্যৰ ওপৰত। অসমীয়া সাহিত্যৰ ওপৰত এইটো ফাৰ্ষ্ট পাৰ্ট। অসমীয়া সাহিত্য জগতত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা এগৰাকী প্ৰখ্যাত ব্যক্তি হ'ল লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ বহুতো কুৱেশ্যন এক্সামত ফ্ৰিকুৱেণ্টলি আহি থকা দেখা যায় আৰু আমি সেইবোৰ টপিক ডিছকাছ কৰিম। লগতে লক্ষ্মীনাথ বেজবৰুৱাৰ লগত জড়িত আন টপিকবোৰ জোনাকী, অসম সাহিত্য সভা, অসম সাহিত্য সন্মিলন, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আদিৰ বিষয়েও কনচাইজলি আলোচনা কৰিম। এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে বেলেগ কোনো উৎসৰ পৰা অসমীয়া সাহিত্যৰ বিষয়ে চাবৰ প্ৰয়োজন হ'ব বুলি মই নাভাবোঁ আৰু আপুনি যি এক্সামেই প্ৰিপেয়াৰ নকৰক কিয় আপোনাৰ কাৰণে উপকৃত হ'ব। এই ভিডিঅ'টো টপিক ৱাইজ ডিছকাছ কৰিম। তাৰ পাছত নেক্সট ভিডিঅ'টোত MCQত মই কুৱেশ্যনবিলাক দিম আৰু আমি MCQত নিজে ট্ৰাইও কৰিম। প্ৰথমে চাওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ চমু জীৱনপঞ্জী। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 চনৰ 14 অক্টোবৰ তাৰিখে। সপৰিয়ালে নগাঁৱৰ পৰা বৰপেটালৈ এখন নাৱেৰে ব্ৰহ্মপুত্ৰ এৰি যাত্ৰা কৰি থকা অৱস্থাত নগাঁৱৰ আহতগুৰি নামৰ এখন ঠাইত তেখেতৰ জন্ম হয়। লক্ষী পূৰ্ণিমাৰ দিনা জন্ম হোৱাৰ বাবে তেখেতৰ নাম লক্ষ্মীনাথ ৰখা হয়। তেখেতৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। তেখেতে 1886ত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স এক্সামত ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈ হায়াৰ এডুকেশ্যনৰ কাৰণে কলিকতালৈ যায়। পাছত কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে আৰু পঢ়া আধাতে এৰি তেখেতে কাঠৰ ব্যৱসায় আৰম্ভ কৰে। তেখেতে 1991ত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেখেত ৰসৰাজ আৰু সাহিত্যৰথী উপাধিৰে জনাজাত। তেখেতৰ মৃত্যু হৈছিল 1938ৰ 26 মাৰ্চ ডিব্ৰুগড়ত আৰু তেখেতৰ মৃত্যু দিনটোকে অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰে। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। এতিয়া যিবোৰ টপিক ডিছকাছ কৰিম এইবোৰ টপিক এক্সামৰ কাৰণে খুবেই দৰকাৰী। বেজবৰুৱাদেৱে লিটিকাই নামৰ ধেমেলীয়া নাটখনেৰে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল আৰু এই নাটকখন 1890ত জোনাকী মেগাজিনত প্ৰকাশ পাইছিল। সেইটো মনত ৰাখিব লাগিব। জোনাকী মেগাজিনৰ বিষয়ে ডিছকাছ কৰাৰ আগতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়ে ডিছকাছ কৰিম। এই সভা ফৰ্ম হৈছে 25 আগষ্ট 1888ত। এইটো কুৱেশ্যন এক্সামত আহে, কেতিয়া ফৰ্ম হৈছিলে আহে। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া ফৰ্ম হৈছিলে? 1888ৰ 25 আগষ্ট। এতিয়া কেনেকৈ ফৰ্ম হৈছিলে এনে জানি থওঁ যে সেই সময়খিনিত অসমত উচ্চ শিক্ষাৰ বাবে একো প্লেটফৰ্ম নাছিলে। অসমৰ ছাত্ৰ ছাত্ৰীৰ বহুতে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল। সেই ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষা আৰু অসমীয়া সাহিত্য বিশ্ব দৰবাৰত কেনেকৈ উপস্থাপন কৰিব তাকে লৈ চিন্তা কৰিছিলে আৰু তেওঁলোকে সপ্তাহত দুবাৰকৈ চাহমেলত লগ হৈ সেইবোৰ কথা ডিছকাছ কৰিছিলে। এনেদৰে পাছলৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা হৈছিলে আৰু এই সভাই শেষত গৈ অসমীয়া সাহিত্য সভাৰ ৰূপ ধাৰণ কৰিছিল। এই সভা ফৰ্ম হোৱাত কেইজনমান ছাত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেইসকল হ'ল হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, ৰমাকান্ত বৰকাকতি আৰু চন্দ্ৰকুমাৰ আগৰৱালা। এই সভাৰ ফাৰ্ষ্ট ছেক্ৰেটেৰী হ'ল শিৱৰাম শৰ্মা বৰদলৈ। এইটো আমি জানিব লাগে, এক্সাম অৰিয়েণ্টেড হয় এই কুৱেশ্যনটো। আৰু জোনাকী হৈছে এই সভাৰ মুখপাত্ৰ। এতিয়া আমি জোনাকী মেগাজিনৰ বিষয়ে ডিছকাছ কৰিম। APSC প্ৰিলিমছ, APSC ডিপাৰ্টমেণ্টেল এক্সাম, গ্ৰেড 3, গ্ৰেড 4 আছাম পুলিচ এক্সামবিলাকত জোনাকী আলোচনীৰ বিষয়ে অহা দেখা যায়। জোনাকী মেগাজিনখন পাব্লিছ হৈছিল কলকাতাৰ পৰা 1889ত আৰু পাব্লিছ কৰিছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভাই। এই পইণ্টত আমি তিনিটা বস্তু ভালকৈ মন কৰিব লাগে যে পাব্লিছ ক'ৰ পৰা হৈছিলে? কলকাতাৰ পৰা। কেতিয়া হৈছিলে? 1889ত। আৰু পাব্লিছ কোনে কৰিছিলে? অসমীয়া ভাষা উন্নতি সাধিনী সভা। ইয়াৰ পৰা আমি এটা পইণ্ট ৰিকল কৰিম যে অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত ফৰ্ম হৈছিলে? 1888ত।
চাব লাগিব যে চন দুটা যাতে কনফিউজিং নহয়। নেক্সট, জোনাকীৰ ফাৰ্ষ্ট এডিটৰ আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা। ফাৰ্ষ্ট এডিটৰ এই কুৱেশ্যনটো বহুতবাৰ এক্সামত আহিছে, কিন্তু আজিকালি এক্সামবিলাকত অহা দেখা যায় যিকোনো বস্তুৰে ছেকেণ্ড সোধে। চ' ছেকেণ্ড এডিটৰ আছিলে জোনাকীৰ হেমচন্দ্ৰ গোস্বামী আৰু থাৰ্ড এডিটৰ আছিলে লক্ষ্মীনাথ বেজবৰুৱা। চন্দ্ৰ কুমাৰ আগৰৱালাৰ বন কুঁৱৰী, হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি জোনাকী মেগাজিনত পাব্লিছ হৈছিলে। লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কমলাকান্ত ভট্টাচাৰ্যৰ পাহৰণি আৰু চন্দ্ৰ কুমাৰ আগৰৱালাৰ নিয়ৰ জোনাকীৰ ফাৰ্ষ্ট ইয়েৰত পাব্লিছ হৈছিলে। জোনাকী মেগাজিনখন 1889 পৰা 1898 কণ্টিনিউ হৈছিলে আৰু এই পিৰিয়ডটোক জোনাকী যুগ বুলি কোৱা হয়। চ' ইয়াৰ পৰা আমি কেইটামান গুৰুত্বপূৰ্ণ তথ্য পাওঁ। সেইটো হৈছে যে চন্দ্ৰ কুমাৰ আগৰৱালাই বন কুঁৱৰী ৰচনা কৰিছিলে আৰু বন কুঁৱৰী হৈছে ফাৰ্ষ্ট ৰোমান্টিক পয়েম। প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিলে হেমচন্দ্ৰ গোস্বামী, যোনটো ফাৰ্ষ্ট আছামিজ চনেট। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। কমলাকান্ত ভট্টাচাৰ্যই ৰচনা কৰিছিলে পাহৰণি আৰু নিয়ৰ ৰচনা কৰিছিলে চন্দ্ৰ কুমাৰ আগৰৱালাই। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোন তিনিজন ব্যক্তিক জনা যায়? এইটো এটা গুৰুত্বপূৰ্ণ তথ্য। চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। ইয়াত হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ বৰুৱাৰ মাজত কনফিউজিং হ'ব পাৰে। চ' দুয়োজন ব্যক্তিৰ বিষয়ে জনাটো ভাল। হেমচন্দ্ৰ বৰুৱা হৈছে ছেকেণ্ড আছামিজ ডিক্সনেৰী হেমকোষটো কম্পাইল কৰিছিলে। 1900 চনত কম্পাইল কৰা হেমকোষৰ টোটেল ৱৰ্ডছ আছিলে 22,346। চ' ইয়াত আমাৰ ইম্পৰ্টেণ্ট হয় যে হেমকোষ কোনে কম্পাইল কৰিছিলে। সেইটো হৈছে হেমচন্দ্ৰ বৰুৱা। কেতিয়া কৰিছিলে? 1900 চনত। চ' সেইটো অভাৰত মনত ৰাখিলে হওক। চ' ইয়াৰ লগত ৰিলেট কৰি আৰু এটা কুৱেশ্যন ইয়াত আহে, সেইটো হৈছে ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী কোনে কম্পাইল কৰিছিলে আৰু কেতিয়া কৰিছিলে? 1867 মাইলছ ব্ৰনছনে ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী কম্পাইল কৰিছিলে শিৱসাগৰত। হেমচন্দ্ৰ বৰুৱাদেৱক অসমীয়া ভাষাৰ ওজাৰূপে জনা যায় আৰু তেখেতে অৰুণোদয় কাকতত সোণাৰ চাঁদ চন্ন নামেৰে সাহিত্য লিখিছিল। তেখেতে ৰচনা কৰা একমাত্ৰ ইংৰাজী গ্ৰন্থখন হৈছে আছামিজ মেইজ ছিষ্টেম। এইটো বহুত ইম্পৰ্টেণ্ট, এক্সামত আহি থকা দেখা যায়। তেখেতৰ গুৰুত্বপূৰ্ণ সাহিত্যৰাজি হৈছে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি। ইয়াৰ উপৰিও তেখেতে অসমীয়া ল'ৰাৰ আদিপাঠ আৰু পাঠমালা নামেৰে দুখন পাঠ্যপুথিও ৰচনা কৰিছিল। এতিয়া হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে। হেমচন্দ্ৰ গোস্বামী জোনাকী মেগাজিনৰ ছেকেণ্ড এডিটৰ। কথাগীতা, পুৰণি অসম বুৰঞ্জী, অসমীয়া সাহিত্যৰ চানেকি আদি তেখেতৰ সম্পাদিত গ্ৰন্থ। এওঁৰ বিশেষত্বতে হেমকোষ অসমীয়া অভিধান ছপা কৰা হয়। প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি তেখেতৰ দ্বাৰাই ৰচিত আৰু তেখেতৰ গুৰুত্বপূৰ্ণ কবিতা সংকলন হৈছে ফুলৰ চাকি। চন্দ্ৰ কুমাৰ আগৰৱালাদেৱ জোনাকী মেগাজিনৰ ফাৰ্ষ্ট এডিটৰ আৰু ফাইনেন্সাৰ আছিল। লগতে তেখেত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ফাউণ্ডাৰ মেম্বাৰো আছিল। তেখেতক প্ৰতিমাৰ খনিকৰ নামেৰে জনা যায়। প্ৰতিমা বিন বৰাগী চন্দ্ৰামিত তেখেতৰ উল্লেখযোগ্য সাহিত্য সম্ভাৰ। চন্দ্ৰামিত পুথিখন 1967 তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশ কৰা হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে চন্দ্ৰ কুমাৰ আগৰৱালাৰ প্ৰথম প্ৰতিমা কবিতা পুথিখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কৈছিল। এইটো জানিব লগা, কোনে কৈছিল সেইটো এক্সামত সোধে। লগতে আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হ'ল চন্দ্ৰ কুমাৰ আগৰৱালাদেৱৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথিখনৰ নাম কি? সেইটো হ'ল বন কুঁৱৰী। তেখেতে 1928 ডিব্ৰুগড়ৰ পৰা
অসমীয়া নামৰ বাতৰি কাকতখন প্ৰকাশ কৰিছিল। এতিয়া আমি ডিছকাছ কৰিম বাঁহী মেগাজিনৰ ওপৰত। বাঁহী মেগাজিনৰ ওপৰত বহুতো কুৱেশ্যন এক্সামত অহা দেখা যায়। বাঁহী মেগাজিনখন পাব্লিছ হৈছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত 1909 চনৰ নৱেম্বৰ মাহত। এই আলোচনীখনতেই অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে। চ' এক্সামত আহে ও মোৰ আপোনাৰ দেশ ক'ত পাব্লিছ হৈছিলে আৰু কেতিয়া হৈছিলে। চ' ও মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে 1909 চনত বাঁহী মেগাজিনত। ও মোৰ আপোনাৰ দেশ ৰিলেটেড আৰু কিছুমান কুৱেশ্যন হ'ল, ও মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিলে আৰু কোনে কম্প'জ কৰিছিলে। ও মোৰ আপোনাৰ দেশ ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু কম্প'জ কৰিছিলে কমলা প্ৰসাদ আগৰৱালা। ও মোৰ আপোনাৰ দেশ অফিচিয়েলি অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি পাইছিলে 1927 চনত অসম ছাত্ৰ সন্মিলনৰ তেজপুৰ অধিৱেশনত। চ' তেজপুৰ অধিৱেশনটো আমি মনত ৰাখিব লাগিব, লগতে 1927 চনটো মনত ৰাখিব লাগিব। যিহেতু এক্সামত বহুত এক্সামত আহে, APSC এক্সামত আহি থাকে সঘনাই। আৰু ও মোৰ আপোনাৰ দেশ পৰিৱেশন কৰা হয় 57 ছেকেণ্ডৰ কাৰণে। আৰু ইয়াৰ লগতে মনত ৰাখিব লাগিব যে জনগণ মনতো পৰিৱেশন কৰা হয় 52 ছেকেণ্ডৰ কাৰণে। ও মোৰ আপোনাৰ দেশ 57 ছেকেণ্ড আৰু জনগণ মন 52 ছেকেণ্ডৰ কাৰণে। চ' এতিয়া ইয়াত যিহেতু আসাম ছাত্ৰ সন্মিলনৰ কথা আহিলে, চ' অসম ছাত্ৰ সন্মিলনৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে, সেইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' অসম ছাত্ৰ সন্মিলন হৈছে ফাৰ্ষ্ট আৰু লাৰ্জেষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হয় অসমৰ। আৰু ফাৰ্ষ্ট ছেশ্যন হৈছিলে গুৱাহাটীত 1916 চনত প্ৰথম অধিৱেশন হৈছিলে। লগতে এইটো মনত ৰাখিব লাগিব যে অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিলে মিলন। আৰু বেজবৰুৱাদেৱে অল আছাম ষ্টুডেণ্ট কনফাৰেঞ্চ যোনটো গুৱাহাটীত হৈছিলে 1921 চনত, সেইটোৰ সভাপতিত্ব কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে 1924 চনত অসম সাহিত্য সভাৰ 7ম বাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰিছিল। এই অধিৱেশন অনুষ্ঠিত হৈছিলে গুৱাহাটীত। চ' আমি এইটো বস্তুৱে জাষ্ট এক্সামৰ কাৰণে মনত ৰাখিব লাগিব যে লক্ষ্মীনাথ বেজবৰুৱাদেৱে কোন চনত অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে, 1924 চনত। আৰু ক'ত হৈছিলে এই অধিৱেশন, সেইটো হৈছিলে গুৱাহাটীত। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট এক্সামত আহি থাকে। এতিয়া আমি অসম সাহিত্য সভাৰ বিষয়ে ডিছকাছ কৰিম। অসম সাহিত্য সভা ফৰ্ম হৈছিলে 1917 চনত শিৱসাগৰত। আৰু ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু ফাৰ্ষ্ট ছেক্ৰেটেৰী আছিলে শৰৎ চন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাক আগতে অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি জনা যায়। 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা ফৰ্ম হৈছিলে আৰু ইয়ে শেষত গৈ অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে। এটা কুৱেশ্যনত এনেকৈও আহে যে অসম সাহিত্য সভাৰ অৰিজিনেল নাম কি আছিলে। চ' অৰিজিনেল নেম আছিলে অসম সাহিত্য সন্মিলনী বা সদৌ অসম সাহিত্য সন্মিলনী। মানে 1917 চনত যেতিয়া অসম সাহিত্য সভা ফৰ্ম হৈছিলে, তেতিয়া অসম সাহিত্য সভা সদৌ অসম সাহিত্য সন্মিলনী বুলিহে জনা গৈছিলে। তাৰ পাছত 1924 চনৰ 5 মে'ত অসম সাহিত্য সভাক পঞ্জীয়ন কৰা হয় আছাম সাহিত্য সভা নামেৰে। আৰু শেষত 1944 চনৰ পৰা আছাম সাহিত্য সভাই বৰ্তমানৰ অসম সাহিত্য সভা নামেৰে পৰিচিত হয়। অসম সাহিত্য সভাৰ অপেনিং ছং মটো আছিলে চিৰ চেনেহী মোৰ ভাষা জননী। আৰু এইটো কম্প'জ কৰিছিলে মিত্ৰদেৱ মহন্ত। সেইটো বহুতবাৰ এক্সামত আহিছে, আমি এইটো ভালকৈ চাব লাগিব আৰু মনত ৰাখিব লাগিব। লগতে অসম সাহিত্য সভাৰ লগো ডিজাইন কৰিছিলে যুগল দাসে 1960 চনত। চ' চনটো ইমান ইম্পৰ্টেণ্ট নহয়, বাট যুগল দাসটো আমি জানিব লাগিব। যুগল দাসে অসম সাহিত্য সভাৰ লগটো ডিজাইন কৰিছিলে। আৰু অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ আছিলে চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট। এটা কুৱেশ্যন ৰিপিটেডলি আহি থাকে, সেইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক ৰসাৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল আৰু কেতিয়া কৰিছিলে। চ' আমি মনত ৰাখিব লাগিব যে লক্ষ্মীনাথ বেজবৰুৱাক ৰসাৰাজ উপাধিটো দিছিলে অসম সাহিত্য সভাই 1931 চনত শিৱসাগৰ অধিৱেশনত। চনটো গম পালোঁ 1931 চন, আৰু অধিৱেশনটো গম পালোঁ শিৱসাগৰ অধিৱেশন, আৰু কোনে দিছে গম পালোঁ অসম সাহিত্য সভাই। কেতিয়াবা অসম সাহিত্য সভা অপশ্যন নাথাকি নাম থাকিব পাৰে, বিকজ সেই টাইমত অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। চ' সেই নামটো আমি মনত ৰাখিব লাগিব। কেতিয়াবা নামটো আহিলে আমি নামটো দিব লাগিব, যদি অসম সাহিত্য সভা আহে অসম সাহিত্য সভা দিব লাগিব। চ' আমি এইটো মনত ৰাখিব লাগিব।
লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হৈছিলে 26 মাৰ্চ 1938 আৰু তেখেতৰ মৃত্যু দিনটোকে অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰে। অলৰেডি ডিছকাছ কৰা হৈছে যে অসম সাহিত্য সভাৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু আজিকালি এক্সামবিলাকত ছেকেণ্ড প্ৰেচিডেণ্টৰ বিষয়ে আহে। অসম সাহিত্য সভাৰ ছেকেণ্ড প্ৰেচিডেণ্ট আছিলে চন্দ্ৰধৰ বৰুৱা। 1918 চনৰ গোৱালপাৰা অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিলে, চ' সেইটো মনত ৰাখিব লাগিব। লগতে চন্দ্ৰধৰ বৰুৱা আছিল একমাত্ৰ অসমীয়া যোনে ইংলেণ্ডত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেচ মেলত যোগদান কৰিছিলে। ত' 1930 লণ্ডনত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সত তেখেতে পাৰ্টিচিপেট কৰিছিলে। লগতে লীলাধৰ বৰুৱা হৈছে ফাৰ্ষ্ট অসমীয়া যোনে দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিলে। চন্দ্ৰধৰ বৰুৱাৰ আৰু এটা গুৰুত্বপূৰ্ণ তথ্য হ'ল অসমীয়া সাহিত্য সভা পত্ৰিকাৰ তেখেতে ফাউণ্ডাৰ এডিটৰ আছিলে। তাৰ পাছত 1927 চনত অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিলে তৰুৰাম ফুকনে। চ' এইটো আমি জানিব লাগে, এক্সামত আহিছে এবাৰ দুবাৰ। লগতে অসম সাহিত্য সভাৰ য়ংগেষ্ট প্ৰেচিডেণ্ট কোন আছিলে বুলি ক'লে এইটো হ'ব কৃষ্ণকান্ত সন্দিকৈ। 39 ইয়াৰ্ছত তেখেতে অসম সাহিত্য সভাৰ সভাপতি হৈছিলে 1937। তাৰ পাছত প্ৰথম মহিলা সভানেত্ৰী কোন আছিলে বুলি ক'লে এইটো হ'ব নলিনীবালা দেৱী। 1954 যোৰহাট অধিৱেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিলে। আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আহে, ভূপেন হাজৰিকাই কোন চনত অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে? এইটো হৈছে 1993 শিৱসাগৰ অধিৱেশনত। লগতে ৰিচেণ্টলি 78 ছেশ্যন হৈছিল অসম সাহিত্য সভা, সেইটো হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টত নাৰায়ণপুৰত। আৰু প্ৰেজেণ্ট অসম সাহিত্য সভা সভাপতি হৈছে ডক্টৰ সূৰ্য হাজৰিকা। অসম সাহিত্য সভা পত্ৰিকা হৈছে অসম সাহিত্য সভাৰ অফিচিয়েল জাৰ্নেল। পাব্লিছ হৈছিলে 1927 আৰু ইয়াৰ ফাউণ্ডাৰ এডিটৰ আছিলে চন্দ্ৰধৰ বৰুৱা। লগতে অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশন অনুষ্ঠিত হৈছিলে 2017 চনত শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত। প্ৰেচিডেণ্ট আছিলে কুলাধৰ শইকীয়া। অসম সাহিত্য সভাৰ ফাৰ্ষ্ট চেণ্টেনেৰী এৱাৰ্ড পাইছিলে নমিতা গোখলে। অসম সাহিত্য সভাই সাহিত্যাচাৰ্য এৱাৰ্ড দিছিলে মিত্ৰদেৱ মহন্তক, ছাইদ আব্দুল মালিকক আৰু যতীন্দ্ৰনাথ গোস্বামী। ইয়াৰ লগতে ফাৰ্ষ্ট সাহিত্যাচাৰ্য এৱাৰ্ড কোনে পাইছিলে বুলি ক'লে সেইটো হ'ব মিত্ৰদেৱ মহন্ত। ঠিক তেনেদৰে সদস্যমহীয়ান টাইটল পাইছিলে কৃষ্ণকান্ত সন্দিকৈ আৰু মহেশ্বৰ নেওগে। ফাৰ্ষ্ট সদস্যমহীয়ান টাইটল কাক দিছিলে? চন্দ্ৰকান্ত সন্দিকৈ। লগতে সাহিত্য কাণ্ডাৰী টাইটলটো কাক দিছিলে? পদ্মনাথ গোহাঁই বৰুৱা। আৰু অলৰেডি মই ডিছকাছ কৰা হৈছে যে চন্দ্ৰধৰ বৰুৱা হৈছে প্ৰথম অসমীয়া যোনে ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সত অংশগ্ৰহণ কৰিছিলে। এতিয়া আমি ডিছকাছ কৰিম লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক প্ৰতিভাৰ বিষয়ে। লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এটা উজ্জ্বল নক্ষত্ৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম কবিতা হ'ল মইনা। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৰুত্বপূৰ্ণ কবিতা সংকলন হৈছে পদুমকলি আৰু কদমকলি। লক্ষ্মীনাথ বেজবৰুৱা হ'ল প্ৰথম অসমীয়া সাধুৰ সংগ্ৰাহক। মুখে মুখে প্ৰচলিত হৈ থকা সাধুবোৰক তেওঁ লিখিত ৰূপ প্ৰদান কৰিছিলে। তেখেতৰ গুৰুত্বপূৰ্ণ সাধুকথাৰ সংকলনসমূহ হ'ল জুনুকা, বুঢ়ী আইৰ সাধু, বাকৰ আৰু ককা দেউতা আৰু নাতি ল'ৰা। তেখেতে কৃপাবৰ বৰুৱা চন্দ্ৰ নামেৰে বিভিন্ন ধৰণৰ ৰচনা লিখিছিল। সেইসমূহ হ'ল কৃপাবৰ বৰুৱা কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি আদি। বেজবৰুৱাদেৱে দুই ধৰণৰ নাটক ৰচনা কৰিছিল। এটা হ'ল লঘু আৰু হাস্যবংগ নাটক আৰু এটা হ'ল ঐতিহাসিক নাটক। বেজবৰুৱাদেৱৰ হাস্যবংগৰ নাটকসমূহ হ'ল লিটিকাই, নুমল, পাচনি, চিকৰপতি, নিকৰপতি। তেখেতে লিটিকাই নামৰ ধেমেলীয়া নাটখনেৰে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। আৰু তেখেতৰ বুৰঞ্জীমূলক নাটকসমূহ হ'ল জয়মতী কুঁৱৰী, বেলিমাৰ, চক্ৰধাৱ সিংহা। লক্ষ্মীনাথ বেজবৰুৱাদেৱ অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক। তেখেতে ৰচনা কৰা প্ৰথমটো চুটিগল্প হ'ল ঘেউতি। তেখেতৰ প্ৰকাশিত কেইখনমান গুৰুত্বপূৰ্ণ চুটিগল্প সংকলনসমূহৰ নাম হ'ল সুৰভি, সাধু কথাৰ কুকি, জোনবিৰি, কেহুকলি।
তাৰোপৰি তেখেতে আত্মজীৱনীমূলক আৰু জীৱনীমূলক গ্ৰন্থ ৰচনা কৰিছিলে। তেখেতে ৰচনা কৰা জীৱনীমূলক গ্ৰন্থ হ'ল দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত শ্ৰী শ্ৰী শংকৰদেৱ, আৰু তেখেতৰ একমাত্ৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন পঢ়ক। লগতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী। বহুত ইম্পৰ্টেণ্ট। লক্ষ্মীনাথ বেজবৰুৱাৰ চন্দ্ৰ নাম আছিল কৃপাবৰ বৰুৱা। কৃপাবৰ বৰুৱা চন্দ্ৰ নামেৰে তেখেতে বহুতো ৰচনাৰ সৃষ্টি কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা নাটক জয়মতী কুঁৱৰীৰ ওপৰত ভিত্তি কৰি প্ৰথম অসমীয়া চিনেমা জয়মতী সৃষ্টি হৈছিল। বেজবৰুৱাদেৱৰ প্ৰথম অসমীয়া উপন্যাসখন হ'ল পদুম কুঁৱৰী। পাব্লিছ হৈছিল 1892। 1795 আহোমৰ এগেইনষ্টত কামৰূপত হোৱা বিদ্ৰোহৰ ওপৰত বেছ কৰি এখন নোবেল লিখা হৈছিল। ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী কালেকশ্যন, প্ৰথম চুটিগল্পৰ সংকলন সুৰভি 1909 চনত লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। এইটো বহুত ইম্পৰ্টেণ্ট, এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। ফাৰ্ষ্ট আছামিজ অট'বায়'গ্ৰাফী মোৰ জীৱনৰ পোহৰত ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱনৰ পোহৰত। এতিয়া আমি পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে ডিছকাছ কৰিম। অসম সাহিত্য সভাৰ ফাৰ্ষ্ট প্ৰেছিডেণ্ট আছিল পদ্মনাথ গোহাঁই বৰুৱা। তেখেতে চৰকাৰৰ ফালৰ পৰা সাহিত্যিক পেঞ্চন পোৱা প্ৰথমজন অসমীয়া সাহিত্যিক। 1906 চনত তেখেতে সাহিত্যিক পেঞ্চন লাভ কৰিছিল। 25 ৰুপিজকৈ লাভ কৰিছিলে। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল ভানুমতী। 1890 তেখেতেই ভানুমতী ৰচনা কৰিছিল। ভানুমতীখন প্ৰথমতে খণ্ড খণ্ডকৈ বিজুলী মেগাজিনত পাব্লিছ কৰিছিলে। তাৰ পাছত 1908 চনত গ্ৰন্থৰূপে পাব্লিছ কৰা হয়। তেখেত উষা বিজুলী অসম মন্দিৰ ইডৰ আছিলে। তেখেতেই প্ৰথম অসমীয়া যাক ৰায়বাহাদুৰ উপাধিৰে বিভূষিত কৰিছিলে। তেখেতৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ সোঁৱৰণী। অন্যহাতে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱনৰ পোহৰত। তেখেতক গ্ৰেণ্ডফাদাৰ অফ আছামিজ লিটাৰেচাৰ বুলি জনা যায়। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগে। তাৰ পাছত তেখেতেই আহোম সভা এষ্টাব্লিছ কৰিছিলে 1893 আৰু তেখেতে কহিমা সাহিত্য সভাও এষ্টাব্লিছ কৰিছিলে 1895। কহিমা সাহিত্য সভাৰ ফাউণ্ডাৰ ছেক্ৰেটেৰী আছিল তেওঁ। এতিয়া আমি ডিছকাছ কৰিম পদ্মনাথ গোহাঁই বৰুৱাৰ সাহিত্যিক অৱদানৰ বিষয়ে। তেখেতে ৰচনা কৰা পৌৰাণিক নাটখনৰ নাম হ'ল বাণৰজা। লগতে তেখেতে অসমৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি কেইবাখনো নাট ৰচনা কৰিছিল। সেই নাটকসমূহ হ'ল জয়মতী, গদাধৰ, সাধনী, লাচিত বৰফুকন ইত্যাদি। তেখেতে কেইবাখনো কবিতাপুথি ৰচনা কৰিছিলে। সেইসমূহৰ ভিতৰত ছাত্ৰ অৱস্থাতে তেওঁ বন্ধু পানীন্দ্ৰনাথ গগৈৰ সৈতে লগ লাগি পদ্মবাণী নামৰ কবিতাপুথিখন ৰচনা কৰিছিল। লগতে তেওঁৰ পত্নী লীলাৱতীৰ মৃত্যুত লীলাকাব্য ৰচনা কৰিছিলে। তাৰ পাছত জোৰণী, ফুলৰ চানেকি আদিও তেখেতৰ পইট্ৰিকেল ৱৰ্কছ হয়। তেখেতে দুখন উপন্যাস ৰচনা কৰিছিল আৰু সেই উপন্যাস দুখনেই আছিল বুৰঞ্জীমূলক। সেই উপন্যাস দুখন হ'ল ভানুমতী আৰু লাহৰী। ভানুমতী হৈছে অসমীয়া সাহিত্যৰ প্ৰথম উপন্যাস। তেখেতে আছাম হিষ্টৰী বুকখনো ৰচনা কৰিছিলে। লগতে তেখেতে ৰচনা কৰা ধৰ্মমূলক গ্ৰন্থখনৰ নাম হ'ল শ্ৰীকৃষ্ণ, আৰু তেখেতে ৰচনা কৰা প্ৰশাসনমূলক নাটক তিনিখন হ'ল গাঁওবুঢ়া, টোন-তামুলী আৰু বুধ নে ভ্ৰম। তেখেতে ৰচনা কৰা একমাত্ৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ সোঁৱৰণী। এতিয়ালৈ যিমান ডিছকাশ্যন কৰা হ'ল সেইসমূহৰ ওপৰত বেছ কৰি এক্সামত আহিব লগা MCQৰ বিষয়ে নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। ধন্যবাদ।